বিধানসভাত উচুপি উঠিল বদৰুদ্দিন আজমল। बचा लीजिए। অসমত ড্ৰাগছৰ বেহা দেখি আজমলৰ দুশ্চিন্তা। ये ड्रग्स सर वो बीमारी है जो किसी का घर नहीं छोड़ेगी। কান্দি কান্দি চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান বদৰুদ্দিন আজমলৰ। किसी का घर नहीं बचेगा अगर हम लोग सीरियस नहीं होते। अगर हम सीरियस नहीं होते, किसका गच्चा किसका घर कितना आग लगा हुआ है हमें नहीं मालूम। मैं बड़ा आदमी हूं, मैं मिनिस्टर हूं, मेरे घर में आग कितना पहुंचा हुआ है, मेरी बच्ची कहां जा रही है, मेरा बेटा कहां जा रहा है। অসমৰ গাঁৱে ভূঞে চহৰে নগৰে অবাধ হাৰত প্ৰচলন ঘটিছে মাৰাত্মক ড্ৰাগছৰ। আৰু এই বিষয়টোক লৈ আজি সদনৰ মজিয়াত হয় সৰব আলোচনা। কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰে সদনত উত্থাপন কৰে ড্ৰাগছৰ প্ৰসংগ। লগতে প্ৰত্যেকজন 125 জন মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিৰোধী দলপতি, মন্ত্ৰীসকল, বিধায়ক বিধায়িকাসকল আমি সকলো আৰু আমাৰ লগত অসমৰ প্ৰত্যেকজন মা দেউতা, প্ৰত্যেকজন গাৰ্জেন, প্ৰত্যেকজন ব্যক্তি, প্ৰতিটো দল সংগঠন চিন্তিত যে ড্ৰাগছে আমাক যি ধৰণে ছানি ধৰিছে, ড্ৰাগছে যি ধৰণে আমাৰ মাজলৈ প্ৰৱেশ কৰিছে, ইয়াক যদি আমি বন্ধ কৰিব নোৱাৰোঁ, আহি থকা সময়ত অসমত প্ৰত্যেকটো ঘৰত ড্ৰাগছে প্ৰৱেশ কৰিব আৰু প্ৰত্যেকটো ঘৰৰ মা দেউতাকৰ সন্তানসকলৰ জীৱন ধ্বংস কৰিব। কংগ্ৰেছে উত্থাপন কৰা ড্ৰাগছৰ প্ৰসংগত এণ্ট্ৰি মাৰি বদৰুদ্দিন আজমলে সদনৰ মজিয়াতে কান্দি কান্দি ক'লে, इस देश को बचा लीजिए। ये ड्रग्स सर वो बीमारी है जो किसी का घर नहीं छोड़ेगी। किसी का घर नहीं बचेगा अगर हम लोग सीरियस नहीं होते। अगर हम सीरियस नहीं होते, किसका गच्चा किसका घर कितना आग लगा हुआ है हमें नहीं मालूम। मैं बड़ा आदमी हूं, मैं मिनिस्टर हूं, मेरे घर में आग कितना पहुंचा हुआ है, मेरी बच्ची कहां जा रही है, मेरा बेटा कहां जा रहा है, मेरे घर वाले कहां जा रहे हैं। सर समाज का कोई हिस्सा इससे बचा हुआ नहीं है। इसके लिए हर एक आपने मौका दिया, हर एक प्रेसिडेंट को मैं इसका बहुत बहुत आभारी हूं। लेकिन हर आदमी इसके ऊपर सिर्फ लेक्चर न दे, सर इस पर कुछ होना चाहिए। ইয়াৰ পাছত এজন এজনকৈ শাসক বিৰোধী সকলো বিধায়কে সদনৰ মজিয়াত উত্থাপন কৰে ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিষয়ে। ভাষণ শুনিলোঁ আৰু প্ৰত্যেকগৰাকী ব্যক্তিয়ে অত্যন্ত গুৰুত্ব সহকাৰে ক'লে ড্ৰাগছৰ মহামাৰীৰ পৰা আমি ৰাজ্যখনক। আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ সম্পৰ্কত সদনত ৰাখি এই বক্তব্য। তেতিয়াতো পুলিচেও একশ্যন ল'ব লাগে। সেইকাৰণে মই ভাবোঁ যে যদি কেতিয়াবা পুলিচে দৃঢ় ব্যৱস্থা ল'বলগীয়া হয়, বাধ্যত পৰি, নহ'লেতো আইনৰ থ্ৰুদিয়ে হ'ব সকলো কাম। সদনে যেতিয়া তাক এপ্ৰিচিয়েট কৰে, বুজি পায়, লাগিলে প্ৰত্যেকটো ঘটনা স্ক্ৰুটিনাইজ কৰক যে এওঁ ড্ৰাগছৰ কিমান ডাঙৰ হেণ্ডলাৰ আছিলে, তেওঁৰ হাতত কিমান ড্ৰাগছ পোৱা গৈছিলে, আগত কিমান ড্ৰাগছ আছিলে, এই গোটেই কথাখিনি হাউচৰ পৰা আজিৰ কোঅপাৰেশ্যনটো সদায় থাকিলে তেতিয়াহ'লে পুলিচে যথেষ্ট ভাল কাম কৰিব পাৰিব। কিন্তু আজিৰ কোঅপাৰেশ্যনটো সদায় থাকিব লাগিব। কাৰণ মই যোৱাবাৰ দেখিছোঁ আজি সদনত দুই এজনে কৈছে যে আমাৰ মাইনৰিটি সমাজত এইটো বেছিকৈ সোমাইছে। মই নকওঁ, মই ভাবোঁ যে অকল মাইনৰিটি সমাজত নহয়, মেজৰিটি সমাজতো এইটো সোমাইছে। কিন্তু যেতিয়া কোনোবা এজন অপৰাধীক ধৰা যায়, তেতিয়া আকৌ তেওঁৰ ধৰ্মলৈও সদনত আলোচনা হয় যে এওঁৰ ধৰ্ম কি বা এনেকুৱাই মানুহ নেকি। গতিকে আজিৰ যিটো পজিটিভিটি সেইটো মেইনটেইন হ'লে তেতিয়াহ'লে আমি যথেষ্ট ভাল কাম কৰিব পাৰোঁ। কিন্তু যেতিয়া প্ৰত্যেক দিনাই পুলিচৰ কাঠগড়া থিয় কৰা হয়, স্বাভাৱিকভাৱে পুলিচৰ স্পীডটো যদি 100 থাকে 90লৈকে নামি যায়। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়ায়ো এইবাৰ যথেষ্ট পদক্ষেপ ল'ব খুজিছে ড্ৰাগছৰ ওপৰত। যিটো আজি ইয়াত কোৱা হৈছে যে ড্ৰাগছৰ ব্যৱসায়ীসকলক কোৰ আৰু তেওঁলোকক আমি বেকএণ্ড আমি কৰোঁ নে নাই, আমি চেইনবিলাক কৰি কৰি গৈ এটা সময়ত চেইনটো ম্যানমাৰ সীমান্তত ৰখি যায়গৈ, মিজোৰামৰ সীমান্ত, মণিপুৰৰ সীমান্ত। এতিয়া তাত
যথেষ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে যথেষ্ট ব্যৱস্থা হাতত লৈছে, 2খন ৰাজ্য চৰকাৰেও সহযোগিতা কৰিছে আৰু আমি ভাবোঁ যে এই বিষয়টোৰ ক্ষেত্ৰত আমি আৰু বেছি কঠোৰ হ'ব পাৰিম। কিন্তু লগত আৰু এটাও কথা আছে যিটো আমি সকলোৱে চকু দিব লাগিব যে ব্যৱসায়ীসকলৰ লগত যিসকল যুৱক ভিক্টিম হ'ল তেওঁলোকক আমি ৰিহেবিলিটেশ্যন কেনেকৈ কৰিব পাৰোঁ। আজি দেখা যায় যে যিবিলাক নিচামুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ, মই সকলোকে নকওঁ, 2-4জনে তেওঁলোকে নিজে ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে। নিচামুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে। গতিকে এই দিশতো আমি ভাল ভাল NGOক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক